নমস্কাৰ বন্ধু বান্ধৱীসকল কঠীয়া তুলিবলৈ ওলাইছোঁ হয় এনে মোক বহুত ফূৰ্তি নিচিনা লাগিছে ন কঠীয়া তুলিবলৈ যোৱাৰ কাৰণে কিন্তু নহয় আচল কথাটো হ'ল মোৰ একেবাৰে ফূৰ্তি নাই কিন্তু কি মই আজি 7:30লৈকে শুই থাকিলোঁ জানো নাই মোক কঠীয়া তুলিবলৈ মাহেঁতি নেমাতিব বুলি কেলে কি মাহেঁতি যে ৰাতিপুৱাতে গৈ লৈ কঠীয়া তুলিবলৈ জানিছ মোক নেমাতিব বুলি শুই আছে এই শুৱক বুলি ভাবিব বুলি শুই থাকিলোঁ 7:30লৈকে হাঁহ পাই শুই আছোঁ মই 5টাতে হাঁহ পালোঁ হ'লেও শুই আছোঁ কিন্তু হ'লেও মায়ে চিঞৰে নহয় বোলে বৈ উঠ কঠীয়া তুলিব যাব লাগে মই কৈছোঁ শুই থাকিলেও মাতে না নাই মোক আজি নেৰিবই মানে মোক কঠীয়া তুলিব যাবই লাগিব সেইকাৰণে ওলাইছোঁ জাপি লৈ লৈছোঁ ৰ'দ দিলে জাপিটো লৈ ল'ব লাগিব নহ'লে কোলা হ'ম কোলা টাউনলৈ ওলাই যাব লাজ লাগে কোলা হ'লে পথাৰলৈ গৈ ৰ'দত কালি পুখি পথাৰলৈ গৈ আহিছোঁ আজি আকৌ যাবলগীয়া হৈছেই আপোনালোকে যায় নাই পথাৰলৈ কঠীয়া তুলিবলৈ আপোনালোকৰ চাগে নেলাগে চাগে যাবলৈ ন কিন্তু মোৰ যে যাব লাগে জানো ন গাঁৱলৈ বিয়া সোমাইছোঁ যে আমি গাঁৱলীয়া ছোৱালীয়ে কিন্তু টাউনলৈ বিয়া নোসোমালোঁ যে তেনে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ কঠীয়ানিৰ পৰা আপোনালোকক কিছুমান ভিডিঅ' দেখাম কেনেকৈ কঠীয়া তোলোঁ কঠীয়া হেনো দ কঠীয়া যে ভয়ে লাগে তুলিবলৈ ইমান বোকা আহে এই পানীৰ মাজত সোমাই আগতে তুলি পাইছোঁ বাৰু আজি আকৌ তুলিবলৈ যাব লাগিবই আৰু এতিয়া আৰাম ল'ম বুলি ভাবিছিলোঁ তেনে ব'লক ৰ'ব আগতে এটা আপোনালোকক কথা কৈ লৈছোঁ যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব মই আৰু যাতে ভিডিঅ' দিলে আপোনালোকে চাব পাৰে আৰু লাইক কৰিব কমেণ্ট কৰিলেহে মোৰ ভাল লাগিব আৰু ভিডিঅ' বনাবলৈ নহ'লে মোৰ ভাল হৈছে নে নাই হোৱা অকল ভিউজ আহি কিনে যায়গৈ কোনো কমেণ্ট নকৰে কমেণ্ট কৰিলে ভাল লাগিব আৰু মই তেতিয়া গম পাম যে মোৰ ভিডিঅ'খিনি ভাল হৈছে না সঁচাকৈ নে নাই হোৱা এনেবা ইমান ভাল হোৱা নাই মই আগতে ভিডিঅ' ইমান এটা নকৰোঁতো এতিয়া লাহেকৈ কৰিব লৈছোঁ আৰু কেতিয়া ভাল হ'বগৈ আৰু মোবাইলৰ কেমেৰাও ভাল নহয় চেমচাং মোবাইলহে সেইটো কাৰণে কেমেৰাটো ইমান ভাল নহয় ইমান ক্লিয়াৰ নুঠে আৰু ফটোবোৰ ভিডিঅ'বোৰ সেইবোৰ দুখ নাই নধৰিব আৰু নিজৰ বুলি ভিডিঅ'বোৰ চাব আৰু নে কি কয় লাইক এটা কৰিব আৰু হ'ব দেখিছেনে এয়া ইমান দ কথা ইমান সোপা বোকা আহিছে ইমান কষ্ট কি ইমান বোকা আহে আমাৰ সেইপিনে যে এনেকুৱা কথা নহয় ইমান বোকা আহে জীৱনত এনেকুৱা কঠীয়া নাই তোলা আকৌ মই এয়া কথা হৈ গ'ল এই ৰাতিপুৱাই মাজনী কামে সদায় দি দিব ৰাতিপুৱা খোৱাৰ লগে কাম এটা দি দিবই নহয় জ্যোতিষ আজি আমুকটো কৰিবি দেই আজি কঠীয়া তোলা পাল দি দিবি এই দখন ইমান ডাঙৰ কৰিব দিছে দেখিলে ইমান ডাঙৰ কৰিব দিছে 5 টকামান পাম পায় বেলেগৰ ঘৰত তুলিলে এনেকুৱা মুঠি আমাৰ সেইপিনে ইমান ডাঙৰ মুঠি কৰিব নিদিয়ে পইচা 3 পইচা দিলে হৈ যায় ইমান ডাঙৰ মুঠি কৰিব দিলে আজি এনেকৈ থৈ দিম এনেকৈ থ'লে ধুনীয়াকৈ হেৰি হৈ থাকিব হেনো পানীবোৰ গৈ থাকিব মুঠি কমখন কষ্ট কৰোৱাইছে না ইয়াত মোক বিৰাট কষ্ট কৰাইছে হ'ব আৰু নুতুলুং দেই
ইমান ভাগৰ লাগিছে যাংগৈ আৰু নুতুলো আৰু কমটি হ'লে সিহঁতি তুলি ল'ব দেই